हेलो गाइस কি খবৰ আপোনালোকৰ মোৰ নতুন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো মোৰ আজি বৰ্তমান একেবাৰে মনটো ভাল নহয় কাৰণ কালি আমাৰ ঘৰত যেটো ঘটনা ঘটিল হেতু ঘটনা হ'ব বুলি কেতিয়াও ভাবা নাছিলো মানে অকস্মাতে ঘটনাটো ঘটিল কালি তাৰমানে মায়ে অলপমান সোনকালে খোজ কাঢ়বা যাওঁ বুলি ভাবি উঠিয়ে যি ৰাতিপুৱা দেখা পালে লগে লগে একদম দেখি আচৰিত মায়ে একদম আচৰিত হৈ গৈছে কাৰণ নাভাবা নিচিন্তা এটা কথা ৰাতিপুৱাৰ পৰাই দেখা পালি চবৰে এটা মানে চক খাই উঠাৰ নিচিনা হ'ব দিয়কচোন একদম কেনেকুৱা এটা ঘটনা আচৰিত একদম শুনি ময়ো একেবাৰে আচৰিত মায়ে উঠিয়ে লগে লগে দেখা পাই মোৰ ওচৰত লগে আহিছে আহি মোক যোগে পেলাই কোৱাৰ লগে লগে ময়ো উঠি যাই দেখোঁ যে সঁচাকৈ মানে ঘটনাটো হেনেহেন হৈ আছে কিমান যে দুখ লগা ঘটনা সঁচাকৈ কথাটো হ'ল কি মানে আমাৰ গাই গৰুটো অকস্মাতে ৰাতিতে কিবা মৰি আছে একো অসুখ নাই ভাটিবিলাক ধুনীয়াকৈ আনি বাবাই ঘাঁহ দিছি খেৰ দিছি মল পানী খুৱাই দানা চানা খুৱাই ধুনীয়াকৈ বান্ধি থৈ দিছি বান্ধি থৈ সেই সেনেকৈ আছে ৰাতিও যি ভাত খাই উঠি যি চালোঁ ধুনীয়াকৈ আছেই তাৰপিছত ৰাতিপুৱা আজি উঠি দেখোঁ হেনেহেন অৱস্থা গৰুটোৰ ইমান যে বয়া লাগছে গৰুটো দেখি একেবাৰে আচৰিত আগৰ পৰা কিবা এটা অসুখ হৈ থাকিলে এটা বেলেগ কথা আছিল একো অসুখ নাই একো নাই ইমান ধুনীয়াকৈ ঘাঁহ খাইছে মল খাইছে তাৰপিছতো যে কি হ'ল ৰাতিতে একেবাৰে আকস্মিক ঘটনাবিলাক বহুত বেয়া লাগে আগৰ পৰা অসুখ হৈ থাকিলেও এটা বেলেগ কথা আছিল আৰু তাতে এটা সৰু চানা আছে আমাৰ মানে বিক্ৰী কৰাৰে কথা আছিল মোৰ গৰুটোৰ গাখীৰ হ'লে থকাৰ কাৰণে তাৰমানে বিক্ৰী কৰা নাছিলোঁ গাখীৰখিনি শেষ হোৱাৰ পিছতে বিক্ৰী কৰাৰ কথা আছিল বিক্ৰীও কৰলা হয় কৈয়ে আছিল বাবাই বোলে গাখীৰখিনি শেষ হ'লে আৰু বিক্ৰী কৰিম গৰুটো আগদিনাখন মাত্ৰ এই দুটা আমাৰ ঘৰৰ সদস্য হ'ল মানে ছাগলীৰ চানা হ'ল পিছদিনাখনি যে ভগৱানে আৰু একজন সদস্য আমাৰ পৰা কাঢ়ি লৈ যাব কোনেও ভবা নাছিলোঁ মানে আমাৰ গৰুটো মানে মৰি থাকিল যে ৰাতিতে কালি ইমান বেয়া লাগিল আৰু পিছত তাৰ মই ভিডিঅ'টো মানে কৰবাই নললোঁ আৰু ইমান বেয়া লাগছে মনটো কালি সেইকাৰণে আৰু আজি আৰু ৰাতিপুৱা বাবাই প্ৰায়চিত্ত হৈ আহি যিহেতু বাবাই গৰুটো ৰাতি বান্ধি থৈ দিছিল সেইকাৰণে বাবাই বান্ধি থৈ দিয়া অৱস্থাতে যিহেতু মৰছে সেইকাৰণে বাবাই প্ৰায়চিত্ত হৈ আহিছে প্ৰায়চিত্ত হৈ আহি আৰু যিকেইটা মানুহ বাবাৰ লগত গৈছিল মানে সেইদিনা নদী পাৰত গৰুটো পুতি থৈ দিবা সেইকেইজনক আৰু আজি ভাত খাব মাতা আহিছে মাতে তাৰে অলপমান যোগাৰ কৰি আছোঁ আৰু যিহেতু মানুহকেইটাক ভাত খাব মাতছোঁ ভাত তাত বনোৱাৰ হৈ গ'ল আৰু মানুহকেইজন আহিলে আৰু ভাত দিম আৰু বহুত গৰম লাগছে অলপ ফেনৰ তলত বহু ৰ'ব আৰু মাৰিছোঁ তাৰপিছত গৰুৰ গাখীৰ খাই বয়া পাই এইটো গাখীৰ খাইহে ভাল পাই গৰম ভাতৰ অলপ সময় পিছত আৰু খুৰাহঁতে আহি পাইছে খুৰাহঁতে আহি পোৱাৰ পিছত আৰু যিহেতু দেৰি হৈছে সিহঁতক ভাত দিলোঁ আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ